বোকাখাটৰ মহুৰামুখৰ অফলাত মিচিং বোলছবিৰ মহুৰত টেলেণ্ট ষ্টুডিঅ'ৰ প্ৰযোজনাত দ্বিতীয়খন মিচিং বোলছবি সিনেমা এ মিৰ'ৰ অফ লাইফ নিৰ্মাণৰ আৰম্ভণি চলিছে। প্ৰত্যন্ত অঞ্চলত ছবিখনৰ দৃশ্য গ্ৰহণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। মিচিং জনগোষ্ঠীক সামাজিক সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ মানসেৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। মিচিং চিনেমাখনক লৈ প্ৰযোজক পৰিচালক তথা কলা কুশলীত যথেষ্ট আশাবাদী। আধ্যাত্মিক ৰীতি নীতিৰে আজি অফলা গাঁৱত সম্পন্ন হয় ছবিখনৰ শুভ মুহূৰ্ত। ছবিখনৰ দৃশ্য গ্ৰহণক লৈ অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। এক্সপেক্টেশ্যন বহুত আছে যেহেতু যোৱা বছৰ আমি মূৰ্কং নামৰ এখন ফিল্ম কৰিছিলোঁ আৰু সেইখন ফিল্মতো ৰাইজে বহুত বেছি ছাপোৰ্ট কৰিলে, সহায় দিলে আৰু সেইটোৰ মানে উৎসাহতে আমি আকৌ এবাৰ ওলাইছোঁ নতুনকৈ ফিল্ম এখন কৰিবলৈ। আৰু ফিল্মখনৰ নাম যিহেতু গমেই পাইছে সিনেমা, আৰু ডেনিকাই যিহেতু ক'লেই তাৰ মিনিং আৰু হেৰিখিনি, কিন্তু এতিয়া কথাটো হৈছে কি মই বেছি এক্সাইটেড হৈ আছোঁ কাৰণ মই নিজৰ মানে জেগাত এইবাৰ শ্বুটিং কৰিম। আৰু মই যিহেতু গোলাঘাটৰে জীয়ৰী আৰু গোলাঘাটত শ্বুটিং কৰিবলৈ পোৱা সুযোগটো মোৰ কাৰণে বহুত এটা ভাল এক্সপিৰিয়েঞ্চ, কাৰণ ধেমাজি লখিমপুৰতো শ্বুট হৈ থাকে, সেইটো মানে এটা ডেইলি টাইপৰে হৈ গৈছে আৰু বাট সেয়া আৰু ভাল লাগিছে। এইটো হৈছে আমাৰ ফুল অন কমেডি মুভি আৰু এইটো আমাৰ সিনেমাৰ নামটো হৈছে আমাৰ সামৰ্থ শব্দ, যেনেকৈ চিনেমা